Hi everyone, welcome to my YouTube channel Torali Entertainment. আশা কৰো সকলো ভালেই আছে আৰু এতিয়া ৰাতিপুৱা বহুত সময় হ'ল মই অলৰেডি গা পা ধুই ললো আৰু আজি জুৱাকালিৰ পৰা যেহেতু ৰ'দ আজিও ৰ'দ একদম চেকচেকিয়া সুকা ৰ'দ দিছে আৰু এইদিন যেহেতু বৰষুণ বহুত কেদিনৰ পৰা বৰষুণে দি আছিল বৰষুণ দিলে কি হয় কওকচোন একদম মেইন অসুবিধাটো কাপোৰ নুশুকাই নহয় নে কাপোৰ আমাৰো ঘৰত একদম কাপোৰবোৰ শুকুৱাই নাই তো আজি এখিনি কাপোৰ ধোৱা হৈছে ৰ'দত দিয়া হৈছে অনা হৈছে আকৌ তিতা কাপোৰবোৰ ৰ'দত দিয়া হৈছে তেনেকৈ ঢেৰ কাপোৰ শুকুৱা হ'ল আৰু কি বুলি কয় এতিয়া মা পাপাহঁতি সবেই উঠি মেলি কিনে সবেই খোৱা বোৱা হৈ গ'ল ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি লোৱা হ'ল আৰু এতিয়া আজি দিনটো চাওঁচোন কেনেকৈ কিনো কৰোঁ দেখাই দিম আপোনালোকক হ'ব এইকেইখন পেইণ্ট হয় মই যোৱাকালি এখন পেইণ্ট কৰিছিলোঁ এই হৰিণ দেখিছে যে এইখন কৰিছিলোঁ এই হৰিণটো ইমান ভাল নহ'ল ঠিক নহ'ল তথাপিও কালি এখন কৰিলোঁ এনেই ঘৰতে আছিলোঁ এনেই কৰিলোঁ আগতে এইখন কৰি থৈছিলোঁ এখন কি হ'ল জানো পানী পৰি কিনে এইবোৰ চব এখন বেয়া হৈ থাকিলে জানেনে এই ওপৰে তথাপিও এই দুখন পেইণ্ট কৰিছিলোঁ যদিহে আপোনালোকে বিচাৰে মই আপোনালোকক ধুনীয়াকৈ পেইণ্ট কৰি কিনে দেখাওঁ কমেণ্ট কৰিব আৰু দেখাম কেতিয়াবা মই ধুনীয়াকৈ কেনেকৈ কি ধৰণে কৰিছোঁ দেই দেখাম বেয়া লগা এটা খবৰ বুলি ক'ব লাগিব ৰাতিপুৱা যেহেতু আমৈ আহিছিল আমাৰ ঘৰত আৰু আমৈ মুখৰ পৰা শুনিব পালোঁ নৈ কিনাৰ চাপৰি যিহেতু আমাৰ এইফালেও চাপৰি আছে আৰু চাপৰিত যোৱাকালি হাতীয়ে মানুহ এজন মাৰিলে তো এইটো বেয়া লগা খবৰ বেয়া লগা কথা দুখৰ কথা মানুহ এজন ঢুকালে সেইবাবে অলপমান সাৱধান হ'ব লাগে যিহেতু কেনেকৈ ঢুকালে নেজানো কিন্তু মানুহজন ঢুকাল হাতীয়ে মানুহ মাৰিল এপিনে এনেকুৱা ঘটনা কেইবাটা হৈছে হাতীয়ে মানুহ মাৰিছে এবাৰ বহুত কেইবাৰ হৈছে এনেকুৱা ঘটনা হৈ থাকে মাজে সময়ে সেইবাবে সাৱধান হৈ মানুহ থকাটো উচিত আৰু যেতিয়াই তেতিয়াই য'তে ত'তে মানে অলপমান ধ্যানটো দিব লাগে আৰু মানে মানুহ ক'ৰবাত যাওঁতে আগফালে পিছফালে চাই মেলি খোজকাঢ়িব লাগে আৰু বেয়া লগা খবৰ দুখ লগা খবৰ ৰাতিপুৱাই শুনিছোঁ আৰু আমৈ আহিছিলে যিহেতু আমৈ মুখৰ পৰাই শুনিলোঁ সেইবাবে মানুহ যিমানকেইদিন জীয়াই থাকে ভালদৰে থাকিব লাগে সকলোৰে লগত মিলি থাকিব লাগে আৰু হাই কাজিয়া কৰিব নালাগে আৰু যিমানকেইদিন জীয়াই আছে সেইকাৰণে ভালদৰে থাকিব লাগে মানুহ মিলিজুলি থাকিব লাগে আৰু মানুহ মানে ভালদৰে থাকিব লাগে আৰু কেতিয়া কাৰ কপালত কি লিখা থাকে কেতিয়াও কোনেও নাজানে কেতিয়া কি হৈ যায় কি অঘটন ঘটি যায় সেইবাবে মানুহ সদায় ভালদৰে থাকিব লাগে মিলিজুলি সেয়াই তেখেতৰ কপালত লিখা আছিলে সেইবাবে তেখেত এনেকৈ যাবগৈলগীয়া হ'ল আৰু এটা কথা আজি গম পালোঁ মানে আমৈ মুখৰ পৰাই গম পাইছোঁ দেই মই বৰ বিশেষ নেজানো হাতীয়ে যেতিয়া মানুহ মানে মাৰে তেতিয়া যদি সেই কোনো নেদেখে বোলে হাতীয়ে হেনো মানুহ মাৰি কিনে হাবিলৈ লৈ গৈ কিনে পুতি পেলাই বোলে মানে মাটি দি কিনে পুতি কিনে আৰু হাতীটোৱে গা ধুই লৈ গৈ মানে শুদ্ধ হৈ লয় বুলি কৈছে মানে তেখেতলোক যেতিয়া হাতীক যেতিয়া ভগৱান বুলি ধৰা হয় বহুত ঠাইত গজৰাজৰ পূজা হয় মই নিজেই হাতী যেতিয়া ৰাস্তাত ক'ৰবাত ৰাস্তাই ঘাটে দেখিলে এনেকৈ মূৰ দুৱাওঁ তো হাতী ভগৱান বুলি আমি হাতীক ভগৱান হিচাপে মানো সেয়াই আৰু কি বুলি কয় দুখ লগা কথা এটা ঘটনা এটা ঘটি গ'ল তেখেত ঢুকাই গ'ল তেখেতৰ আত্মাই শান্তি পাওক সেই বুলিয়ে ক'ম সেয়াই আজি ৰাতিপুৱাই এটা বেয়া লগা ঘটনা সেইটো চাওক তৰমুজ এইটো একচুৱেলি তৰমুজ নহয় এইটো ৱাটাৰমেলন নহয় এইটো হ'ল বল এইটো ভাইটি ভাগৰ খেলা বল হয় এইটো দেখিছে এইটো কিবা তৰমুজটো গতেই নহয় যে এইটো এনেকৈ থৈ দিলে মানে পটককনে মানে পিটিকনে এইটো তৰমুজটো গতে লাগিব ন তৰমুজটো গতে লাগিব আহা তৰমুজটো খোৱা হ'লে আৰু এইটো খালোঁ হ'লে আৰু কাটি কিনে একদম ধুনীয়াকৈ মজাকৈ কিন্তু এতিয়া এইটো তৰমুজ নহয় যিহেতু মোৰ এটা ভাইটি আছে এইটো ভাইটি ভাগৰ খেলা বল হয় এটা কথা মনত পৰিল মোৰ এটা ভাইটি আছে তাৰ নাম আমুক তেনেকৈ সৰুতে কবিতা লিখিছিলে নাই মই লিখিছিলোঁ মোৰ ভাইটিৰ নাম সৰুতে মোৰ ভাইটিক বহুতে লাডু বুলি মাতে মানে মই সেনেকৈ লিখিছিলোঁ মোৰ এটা ভাইটি আছে তাৰ নাম লাডু সি খাই ভাল পায় এনেকুৱা কিবা এটা লাডু বুলি কিনে এনেকৈ কবিতা লিখি পাইছিলে মই লিখি পাইছোঁ আপোনালোকে লিখিছিলে নাই জনাবচোন কমেণ্টত দেই লিখিছিলে নে নাই মই কিন্তু লিখিছিলোঁ মই বহুত সৰুতে মই কবিতা এতিয়াও লিখোঁ মই কবিতা লিখি ভাল পাওঁ কবিতাই নহয় মই বহুত কিবা কিবি লিখোঁ আৰু জনাই নজনাই কেতিয়াবা কিবা কিবি লিখিলে পঢ়ি শুনাম দেই মই পঢ়ি শুনাম মই এতিয়া ভাতটো খাব লৈছোঁ দুপৰীয়া সাজ খাই দিওঁ বোলো ভাতটো আজি মায়ে ৰঙালাও আগ সৰিয়হৰ লগত বনাইছে একদম ৰ'ব দেখাইছোঁ কেনেকৈ বনাইছোঁ এই ৰঙালাও আগ দেখিছে দালি ৰঙালাও এই দুইটা ৰঙালাও আকৌ দেই এইখিনি মছলা দিয়া মানে পাপাই মছলা দি কিনে খাই দিওঁ তো পাপাৰ কাৰণে ৰঙালাও আগটো মছলা এইটো আমি খাম মই দুটাই লৈ লৈছোঁ অলপ এইটো জলকীয়াটো মেইন যিহেতু ছোৱালী মানুহ
জলকীয়া আৰু টেঙা এই দুটা বস্তু একদম মেইন। তো মই জলকীয়া দুটা লৈ লৈছোঁ, একদম দুটা মজাকৈ একদম মই মাৰি দিম আজি একদম ভাতৰ লগত। তো ভাতটো খাই লওঁ দেই, তাৰপিছত কথা পাতি আছোঁ। এইখন আমাৰ জাগুন বজাৰ, এখন দেখিছে? এইখন আমাৰ হ'ল জাগুন বজাৰ। এইখন তিনিচুকীয়া চহৰৰ জাগুনৰ বজাৰ, সৰু এখন বজাৰ। দেওমণি চিতা দেখিব বনাই, দেখিছে? আছে, কিন্তু ইয়াত আনকালে একচুৱেলি মানুহ নাই, দেওমণি চিতা দেখি পাব নাই। আনকি ৰাস্তাত যিকেইটা কুকুৰ থাকে সেইকেইটাও নাই। কি হ'ল একোৱে নাই। আৰু মই চক এইবোৰ কাপোৰ, এইবোৰ দেখিছে? এইবোৰ কাপোৰ শুকুৱাই থৈ দিয়া আছে। এইখন গাড়ী এখন গ'ল এতিয়া দেই, এইখন গাড়ী এখন গ'ল। আৰু সেইটো সন্মুখামুখি দেখিছে? সেই সন্মুখামুখি সেইটো হ'ল সেই ফৰেষ্ট কলনী হয়। সেইখন ফৰেষ্ট কলনী। এটা কথা, আজি যিহেতু ৰাতিপুৱা কৈছিলোঁ এখন দুখন গাড়ী অহা যোৱা কৰি আছে দেই। তাৰপিছতে কি কয়, আনকালে আগত আমাৰ ঘৰৰ আগতে, মোৰ ঘৰটো যিহেতু বজাৰতে, ইয়াতে অটো ষ্টেণ্ড, সেইপিনে মানে এইবোৰ গাড়ী ষ্টেণ্ড হয়, ঢেৰ গাড়ী দেখি পায়। আজি নাই। সেই যোৱা দেখিছে শালিকা, যোৱা শালিকা দেখিলে কোনে কোনে কয় বাৰু? জুৰীয়া শালিকা দেখিলে মানে, তাৰপিছতে এনেকৈ আকৌ এটা শালিকা দেখিলে মানে এইবোৰ কয়নে নমস্কাৰ? জুৰীয়া শালিকা দেখিলে মানে কিবা খোজেনে ভগৱানক? মই পিছে এতিয়া ইমান বিশ্বাস নকৰোঁ, সৰুতে কিন্তু কৰিছিলোঁ দেই। এতিয়াও কৰোঁ কেতিয়াবা, নকৰোঁ বুলি নহয়, এতিয়াও কেতিয়াবা এতিয়াও কৰোঁ। এই শালিকা, এইকেইজনী পাৰ, এইখন গাড়ী এখন আকৌ গ'ল। মই ক'বলৈ লৈছিলোঁ সেই ফৰেষ্ট কলনীখনৰ কথা ক'ব লৈছিলোঁ। মই কৈ আছিলোঁ ফৰেষ্ট কলনীখনৰ কথা। আজি মই ৰাতিপুৱাই কৈ গৈছিলোঁ যে কি এটা অঘটন ঘটি গ'ল, হাতীয়ে মানুহ মাৰিলে বুলি কিনে চাপৰি ফালে। তো এনেদৰে যদি ফৰেষ্ট কলনীবোৰ টাউনত থাকিবলৈ হয়, ফৰেষ্ট অফিচবোৰ এনেকৈ যদি টাউনে থাকিবলৈ হয়, তো কেনেকৈ হ'ব কওকচোন? ফৰেষ্টাৰবোৰক জনসাধাৰণৰ সহায়ৰ বাবেহে একচুৱেলি থোৱা হয়। তো এনেকৈ টাউনে যদি ফৰেষ্টাৰবোৰ থাকে, ক'ত কি হয় তেওঁলোকক মাতিলেও মানে যোৱা নহয়। তো সেইবাবে মই ভাবোঁ ফৰেষ্টাৰবোৰ তাত থাকিব লাগে, য'ত মানে এনেকৈ অলপ হাতী ওলায় বা অলপ জনসাধাৰণৰ এইবোৰ ক্ষেত্ৰত অলপ অসুবিধা হয়, তেওঁলোক তাত থাকিব লাগে, যাতে পটককনে গৈ কিনে তেওঁলোকে সহায় কৰিব পাৰে। কালি হয়তো ফৰেষ্ট কলনীখন তাত থকা হ'লে মানুহজনক মাৰিবলৈ হাতীজনে নোৱাৰিলে হ'লে। সেই গতিকে মই এটা অনুৰোধ চৰকাৰলৈ যে কি মানে ফৰেষ্ট কলনীবোৰ য'ত থাকিব লাগে তাত ফৰেষ্ট কলনীবোৰ থ'ব লাগে। এনেকৈ টাউনত ফৰেষ্ট কলনীবোৰ থৈ দিলে একো সুবিধা নহয়, মানুহৰ একোৱেই সুবিধা নহয়। কাৰণ ফোন কৰিলে মানে ঘটনাটো হৈ যোৱাৰ পিছত 1-1.5 ঘণ্টা পিছত ফৰেষ্টাৰবোৰ পাবগৈ। তাৰপিছত কি লাভ? গৈ পালেও একো লাভ নাই, ঘটনাটো হৈয়ে যায়। হৈ যোৱাৰ পিছত আৰু পালেগৈ কিবা লাভ জানো? সেইবাবে মানে ফৰেষ্ট কলনীবোৰ তাত থাকিব লাগে য'ত জনসাধাৰণৰ সুবিধা হয়। সেই জনসাধাৰণৰ সুবিধাৰ্থে ফৰেষ্ট কলনীবোৰ হ'ব লাগে। এনেকৈ টাউনত ফৰেষ্ট কলনীবোৰ থাকিলে একো নহয়। ফৰেষ্ট কলনীবোৰ য'ত জেগাত তত থাকিব লাগে। মানে কথাটো কোৱাৰ বাবে কোনো বেয়াকৈ ভাবি নল'ব। মই একচুৱেলি যিটো মনত ভাবিলোঁ সেইটো ক'লোঁ। কিবা বেয়া কৈছোঁ নেকি বাৰু? মই ক'বচোন যদি কিবা বেয়াও কৈছোঁ, যদি মই কিবা ভুলকৈও কৈছোঁ দেই। কি বুলি কয়, এনেই কি বুলি কয়, বেয়া লাগে দিয়কচোন, মানুহ এজন হঠাৎ মানে এনেকৈ ঢুকালে মানে। আৰু এটা কথা ক'ব লাগিব, ভুল বহুত ক্ষেত্ৰত আমাৰো, বহুত ক্ষেত্ৰতে আমাৰ। কাৰণ কেলৈ আমি ডাঙৰ ৰিজাৰ্ভবোৰ কাটি তহিলং কৰি দিছোঁ, আমি থাকিবৰ বাবে তাত ঘৰ বনাই লৈছোঁ। আৰু আমাৰ এইপিনে যিহেতু তিনিচুকীয়াৰ এইপিনে লিডুৰ ফালে, জাগুনৰ ফালে যিহেতু কয়লা জানেই, আৰু ইয়াত কয়লাৰ যি ব্যৱসায়, কয়লাৰ ব্যৱসায়ৰ বাবেও বহুতে পাহাৰবোৰ কয়লাৰ বাবে গোটেই খান্দি মেলি উদং কৰি পেলাইছে। তো সেনেকৈ হ'লে মানে কাৰোবাৰ যদি ঘৰটো এতিয়া ৰিজাৰ্ভবোৰত হাতী বনৰীয়া জীৱ জন্তুৰ বাবে ৰিজাৰ্ভবোৰ, তেওঁলোকৰ যদি ঘৰবোৰ আমি কাটি কুটি তহিলং কৰি নিজে থাকিবলৈ হয়, তেওঁলোক যাব ক'লে কওকচোন?
কাৰোবাৰ আমাৰে কোনোবা মানুহ এজনে ঘৰটো ভাঙি চিঙি যদি আমি যদি তাত যদি হেৰি কৰিবলৈ হয় মানে ভাঙি চিঙি তেওঁক উঠাই পঠিয়াবলৈ হয় খেদি পঠিয়াবলৈ হয় তো তেখেতলোক যাব ক'ত তেখেতলোকে এনেকুৱা ধৰণৰ ঘটনা ঘটিবই যিহেতু তেওঁলোকৰ ঘৰবোৰ আমি নিজেই ভাঙি পেলাইছোঁ তো ভুলবোৰ আমাৰ নিজৰে হয় আমাৰ নিজৰ ভুল সেইবাবে বহুত ক্ষেত্ৰত কি বুলি কয় হাবি বন এইবোৰ কাটি তহিলং নকৰিব আৰু কেইদিনমানৰ আগতে 18টা হাতী ঢুকাইছে এইটো এটা বহুত বেছি দুখৰ খবৰ 18টা হাতী মানে আজিলৈকে হয়তো শুনা নাই 18টা হাতী এনেকে ঢুকুৱা তো এইটো এটা বহুত দুখৰ কথা সেই গতিকে আমি 5 জুন উদযাপন কৰোঁ হয়নে 5 জুন আমি উদযাপন কৰোঁ আমি 5 জুন কেনেকৈ উদযাপন কৰোঁ বাৰু কওকচোন আজিকালি ষ্টেটাছ চবতছে ডাঙৰ বস্তুটো হৈ গ'ল আজিকালি ষ্টেটাছ আৰু 5 জুন বুলি গছ পুলি এটা এনেকৈ ৰুই কিনে হেপী এনভাইৰনমেণ্ট ডে পৰিৱেশ দিৱস সেইটো পৰিৱেশ দিৱস জানো 5 জুন সেইটো পৰিৱেশ দিৱস সেইটো একচুৱেলি পৰিৱেশ দিৱস নহয় 5 জুন অকল গছ পুলি এটা ৰুই কিনে ষ্টেটাছটো দিলেই পৰিৱেশ দিৱস আমাৰ কৰ্তব্য শেষ নহয় একচুৱেলি এটা সুস্থ পৰিৱেশ পাবলৈ হ'লে মানে আমাৰ মন মগজু সকলো সুস্থ থাকিবলৈ উশাহ নিশাহ লৈ থাকিবলৈ আমাক গছৰ দৰকাৰ গছৰ পৰাই যিহেতু অক্সিজেন পাওঁ সেই গতিকে গছজোপা বহুত বেছি দৰকাৰ সেই গতিকে মই কওঁ 5 জুন দিৱসটো কেৱল এনেই ষ্টেটাছটো লগাই নহয় ভালদৰে গছপুলি এটা যদি চবেই সকলোৱে ৰুৱে এটা গছপুলিয়ে হ'ব আপোনালোকে 10টা গছপুলি ৰুই কিনে ষ্টেটাছ দিবলৈ কোনো প্ৰয়োজন নাই এটা গছপুলি ৰুৱক সেইটো গছপুলিয়ে ধুনীয়াকৈ সেই গছপুলিটোৱে ৰুৱক আৰু সেইটো গছপুলি ৰুই কিনেই ষ্টেটাছ আমি দিওঁ নহয় মই এটা কথা কৈছোঁ এটা গছপুলি এবছৰ ৰুৱক আৰু এবছৰ এটা গছপুলি ৰুই কিনে সেইটো আপুনি নিজকে সংকল্প লওক যে কি এইটো গছপুলি অহাবাৰ 5 জুনতো মই এইটো গছপুলিতে ষ্টেটাছ এটা লগাম যোৱা বছৰ ৰুইছিলোঁ সেনেকৈ আকৌ এইটো বছৰতো সেই একেজোপা গছতে এইটো মই 2 বছৰ আগতে ৰুইছিলোঁ তেনেকৈ সেইটো ষ্টেটাছতে লগোৱা কিন্তু প্ৰত্যেকবাৰে এটা নতুন গছপুলি লৈ কিনে 5 জুন দিৱস উদযাপন কৰিব আৰু গছপুলিটো অকল এদিনৰ কাৰণে গছপুলিটো ৰোৱা হয় গধূলিলৈ চাব কেইদিনমানৰ পিছত গছপুলিটো নায়েই কত ৰুইছিলে গছপুলিটো নাইতো ছাগলীয়ে খাই দিলে নহ'লে শেষ হৈ গ'ল সেই গতিকে মানে এনেই গছপুলি এটা ৰুই কিনে ষ্টেটাছ দিয়াতকৈ 5 জুন আহি আছে কেইদিনমানৰ পিছতে 5 জুনৰ দিনাখন গাড়ী গৈ আছে এইপিনে মই যিহেতু বাহিৰত আছোঁ গাড়ী গৈ আছে গাড়ী মাত শুনিছে মই কি কৈ আছোঁ তালৈ আহিছোঁ 5 জুনৰ দিনাখন চবেই এটা গছপুলি ৰুৱক আৰু ষ্টেটাছ দিয়ক কিন্তু সেইটো গছপুলিতেই অহাবাৰ আকৌ সেই গছপুলিটো যে মই ডাঙৰ কৰিলোঁ জীয়াই ৰাখিব পাৰিলোঁ সেইটো ষ্টেটাছ দিব দেই সেইটোৱে মানে সেয়াই আৰু আইলুছ হাই ঐ আইলুছ হাই কৈ দিয়ে এইটো দে এতিয়া কামত লাগিব এতিয়া কামত গ'ল পোৱালি গ'ল আয়ুষ মা ভাগৰ শাৰী এখন পৰি থাকিলে মা ভাগৰ শাৰীখন উঠাই থবলৈ আহিছোঁ এইখন আমাৰ মা শাৰী দেখিছে পৰি গ'ল শাৰীখন কাপোৰকেইটা যিহেতু শুকাই গ'ল কাপোৰকেইটা লৈ যাওঁ সন্ধিয়া যিহেতু হ'বলৈ হ'ল হোৱা নাই সন্ধিয়া হ'ব মই কাপোৰকেইটা ভিতৰত লৈ যাওঁ এইটো আমাৰ আয়ুষ কচু ই দেখিছে দোকানৰ পৰা মৰ্টনৰ ডিবাটোকে লৈ আহিছে ই এতিয়া মৰ্টন এটা উলিয়াই কেইবাটাও মৰ্টন খাব আৰু ৰাতি মাক মানে বৌজনীক কি বুলি ক'ব এই পেট বিষাইছে বুলি কয় দেখিছে গোটেইটো মোহাই দিছে কেনেকৈ টেমাটো লৈ কিনে বহি লৈছে গোটেইটো কচু একদম দোকানৰ পৰা চব বস্তু ইফালৰ পৰা সিফাল কৰি দিয়ে কচু আয়ুষ কচু হি আহি দে কচু মই খুলি দিম দে চিল্লু আয়ুষ মই চকলেট খাই দিলোঁ এতিয়া আয়ুষৰ মাকেইটা কৈ থৈ গৈছে বৌয়ে ফুটবল নিচিনা খেলিম জানেনে ল'ৰাটো এইটো আমাৰ চুংকুলো মুগুলো আয়ুষ কচু বহুত উৎপতীয়া বহুত উৎপাত কৰে অলপো শান্তি নাথাকে চকলেট দেখিছে এটা খাই আকৌ এটা মুখত ভৰাই আছে কৈছে মই চকলেট খাই থওঁ দিয়া
মই চকলেট খাইছো খাবা হাই চকলেট খাবা চকলেট খাবা চকলেট খাবা কৈছে চকলেট খাবা হাই মই আয়ুষ কৈ দিয়া পা দি দিয়া আকৌ বা পা দি দিয়া এইটো কোন হয় আয়ুষ মোৰ ওচৰলৈ আয়ুষ আহিলে আকৌ আহিলে মোৰ ওচৰলৈ আকৌ এটা লালিপপ দেখিছেনে একদম চকলেটে খাই থাকে এইটো কোন হয় বাবু কোনটো বাবু বাবু কোনটো এইটো এইটো বাবু নহয় 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 চকলেট খাবা নেকি সুধাচোন চকলেট খাবা নেকি মই চকলেট খাইছো মই লালিপপ খাইছো আৰু কথাটো হ'ল কি মোৰ ভাগৰ চাৰ্জ দিয়া কেবলডাল বেয়া হৈ থাকিলে সেই গতিকে নতুন কেবলডালটো আনিবই লাগিব কাৰণ মই মোবাইলটোতে ভিডিঅ' বনাওঁ ভিডিঅ' ৰেকৰ্ড কৰোঁ তাতে এডিট কৰোঁ আৰু সেইবাবে কেবল এডাল প্ৰয়োজন কেবলডাল আনিবই লাগিব কেবল এডাল আনিলোঁ মোৰ নতুন কেবলডাল এডাল মোৰ নতুন কেবলডাল আৰু দেখিছেনে কেবলডাল বহুত দীঘল মানে ভালেমানখিনি কেবলডাল দীঘল এডাল দেখিলে এডাল কেবলডাল হয় আৰু এনেকুৱা কমলা ৰঙৰ বাকচ তাত আহিছে কেবলডাল এইটো বাকচটো মোৰ পৰা ল'লে এডালত 230 টকা ল'লে 250 টকা কৈছিলে মই 20 টকা এটা নিদিলোঁ 230 টকা দিলোঁ বেছিকৈ কমাবলৈ এইটো সময়ত ভালো নালাগে কাৰণ দোকানবোৰত বিক্ৰী বাৰ্তা একেবাৰে নাই সেইবাবে বৰকৈ লাগি থাকিব মন নগ'ল কমটি কওক 230 টকা এটা দিলোঁ নেজানো দেই বেছি ল'লে নে কম ল'লে সেইটোও নেজানো মই পিছে 230 টকা দিলোঁ আৰু লকডাউনত সেই গতিকে ইমানকৈ কমটি কৰি নাথাকিলোঁ এনেই এইডাল কিমান লয় বাৰু কোনোবা এনেকুৱা কেবল লৈছা নেকি টাইপ চি হয় এইটো মোৰ যিহেতু টাইপ চি হয় ৰেডমি যিহেতু মোৰ মোবাইলটো সেই গতিকে এডাল টাইপ চি হয় কোনোবা এনেকুৱা লৈছা নেকি ক'বাচোন এনেকুৱা কেবল কিমানত লৈছা মোৰ পৰা বেছিয়ে ল'লে নে কমেই ল'লে নে কি এনে আৰু এডাল মোৰ পুৰণা কেবলডাল এডাল গ'ল এডাল এতিয়া কাম নাই এডাল পেলাই দিবলৈ হ'ল যদি সৰুতে উমলোঁ যদি এতিয়া উমলি থকা হ'লে মানে এডাল উমলা কামত খটালো হ'লে উমলিবলৈ এডাল ধুনীয়া সঁজুলি হৈ গ'ল হ'লে এতিয়াতো নুমলোঁ সেই গতিকে এডাল পেলাই দিব লাগিব ঘৰত এনেই এডাল জাবৰকৈ থ'লে মানে মায়ে গালি পাৰিব সেই গতিকে মায়ে গালি নুশুনো এডাল পেলাই দিম আয়ুষে এডাল দি নেখেলে আজিকালি ল'ৰা আৰু ক'ত উমলিব খেলিব কেইদিনমান খুলিব তাৰপিছত পেলাই দিব আমি হ'লে আৰু খেলে নাই বাৰু উমলে সৰুতে যে কোনে উমলিছে সৰুতে মই পিছে উমলিছোঁ দেই মই একদম বহুত ডাঙৰলৈকে উমলিছোঁ ঘৰৰ একদম মই এনাই ঘৰত যিহেতু ডাঙৰ হৈছোঁ ডিব্ৰুগড়ত এনাই ভাগৰ কাপোৰ একদম আনি চাদৰ তাদৰ বহুত খেলিলোঁ উমলিলোঁ এতিয়া আৰু উমলাৰ বয়স নাই এতিয়া বুঢ়ীয়ে হ'লোঁ কুৰি পাৰ হ'লেই ছোৱালী মানুহ কুৰিতে বুঢ়ী বুলি কথা এষাৰ আছে নহয় কুৰি পাৰ হ'ল বয়স হ'ল এতিয়া উমলিবলৈ সময় নাই যিহেতুকে সেইবাবে নুমলোঁ আৰু আজি বহুত কথা পাতিলোঁ 5জনৰ কথা পাতিলোঁ বেয়া খবৰ এটাও পালোঁ 5জনৰ কথা পাতিলোঁ 5জনত কি কৰিব লাগে চবেই গম পালেই গছ পুলি ৰুব এটা পুলিয়ে ৰুব আৰু এটা পুলি ৰুই কিনে সেইটো পুলিয়েই ডাঙৰ কৰিব ভালকৈ আৰু ষ্টেটাছ যদি দিবলৈ একেটা পুলিয়ে প্ৰত্যেকবাৰ দিব আৰু গছ পুলি ৰুবলৈ আমাক সুকীয়াকৈ এটা দিন প্ৰয়োজন নাথাকে আমি যেতিয়াই মন যায় গছ পুলিটো ৰুব পাৰোঁ আমাৰ যদি সময় অলপ উলিয়াই কিনে আমি গছ পুলি এটা ৰুবলৈ নিশ্চয় পাৰোঁ আৰু গছ পুলি ৰুব যিহেতুকে এতিয়া দেখিছে অক্সিজেনৰ বাবে কিমান মানুহৰ মৃত্যু হৈছে ভাবিলে বহুত বেয়া লাগে বহুত মানুহৰে সেইবাবে গছ পুলি ৰুব গছ পুলি আমাৰ বাবে বহুত প্ৰয়োজন গছ পুলি এটা ৰুব 5জনতে বুলি নহয় গছ পুলি ৰুব মানে সময় পালে কেতিয়াবা এনেই পুলি এটা ৰুব ঘৰতে কেতিয়াবা আম কঁঠালৰ গছবোৰে লগাব শিলিখা সেইবোৰ গছ লগাব যি মন যায় সেইবোৰ গছ পুলি যে সেইবোৰ গছ নেপালে বেলেগ গছ নলগাব সেইটোও নহয় গছ পুলি নুৰুব মানে সেইটো নহয় গছ পুলি ৰুব আৰু আজি বহুত কথা পাতিলোঁ ভিডিঅ'টো এইখিনিতে ৰ'ব 1 মিনিট মই ক'ব লৈছিলোঁ ভিডিঅ'টো আজিলৈ সামৰোঁ আৰু যিহেতুকে এতিয়া ক'ভিডৰ সময় আৰু এইখন মাস্ক আৰু মাস্ক বহুত বেছি প্ৰয়োজন ওলাই গ'লে মাস্কখন পৰিধান কৰি ওলাই যাব এনেই ওলাই নাযাব যিহেতুকে ক'ত কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে মাস্কখন সেইকাৰণে পিন্ধি কিনে ওলাই যাব এনেই বাহিৰলৈ ওলাই নাযাব আমাৰ কাৰণে ভাল দিয়কচোন মাস্কখন যদি পিন্ধি থাকোঁ মানে অকণমান মানে আমি ছেফ হৈ থাকিম সেইবাবে মাস্কখন পিন্ধিব
মাস্ক নিপিন্ধাকৈ ক'তো ওলাই নাযাব এখন এনেকৈ পিটিককণে এখন লগাই ল'বলৈ আৰু কিমান টাইম লাগিছে দেখিছা মই লগাই লৈছোঁ এতিয়া বাৰু নিপিন্ধো বৰ গৰম আজি ঘৰতে আছোঁ যিহেতু মাস্কখন পিন্ধিলে আৰু বেছি গৰম লাগিব মাস্কখন নিপিন্ধো আপোনালোকে পিন্ধিব বাহিৰলৈ যদি ওলাই যায় ময়ো পিন্ধিম মাস্ক আৰু আপোনালোকেও পিন্ধিব আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু যিহেতুকে মই একেবাৰে নতুন ইউটিউবত আৰু বৰ বিশেষ একো নাজানো আৰু মোৰ ভিডিঅ'ৰ চাউণ্ড কোৱালিটিটো একেবাৰে বেয়া কাৰণ এতিয়া বৰ্তমান মই একো লোৱা নাই এনেই অকল ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ তেনেকৈ অলপ যিমানখিনি জানো এডিট কৰি মেলি কিনে ভিডিঅ'টো আপলোড দিম এইটো ভিডিঅ' আপলোড দিম অলপ দেৰি পিছতেই আপলোড দিম এডিট কৰি মেলি কিনে যিমানখিনি মই জানো মই পাৰোঁ আৰু যদিহে মোৰ চেনেলটোত কোনোবাই নতুনকৈ মোৰ ভিডিঅ' চাইছে তেন্তে যদিহে মোৰ ভিডিঅ' চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কমেণ্ট এটা কৰিব মই আজি যিখিনি কথা ক'লোঁ কিবা ভুল কৈছোঁ শুদ্ধ কৈছোঁ কমেণ্ট এটা কৰিব কমেণ্ট কৰিলে মানে মোৰো ভাল লাগিব আৰু মই কমেণ্টৰ ৰিপ্লাই একদম পোৱাৰ লগে লগে পিটিককণে দিম আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব বাটনটো পিটিককণে টিপি দিব মোৰো ভাল লাগিব কিবা এটা কৰিবলৈ তেতিয়া উৎসাহ যাব যেতিয়া মানে লাইক এটা যদি কৰি দিয়ে ছাবস্ক্ৰাইব বাটনটো টিপি দিয়ে তো এনেই ভাল লাগিব দিয়কচোন মোকো মানে এনেকৈ হ'লে মানে কি হ'ব ছাবস্ক্ৰাইব বাঢ়িছে দেই ছাবস্ক্ৰাইবাৰ বাঢ়িছে তো মোৰ মানে আৰু এটা ভিডিঅ' এটা ধুনীয়াকৈ বনাবলৈ মোৰো হেঁপাহ যাব তো সেইবাবে যদিহে ভিডিঅ'টো চাই ভাল পায় তো তেতিয়া ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰো কৰি দিব বন্ধু বান্ধৱীসকলৰ লগত সেয়াই আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে আকৌ কৈ দিছোঁ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু দেখিছেনে ঘামি গৈছোঁ মই ফেনখন চলোৱা নাই ফেনখন এইকাৰণে চলোৱা নাই এনেও চাউণ্ড কোৱালিটি নাই ফেনখন ফকৈ মাত আহি থাকিলে মানে আৰু কি হয় মাতটো আৰু সৰুকৈ ওলায় সেইবাবে ফেনখন নাই চলোৱা একদম এইবোৰ একদম ধুনীয়াকৈ দেখিছেনে এনেই নিজে এইবোৰ উলিয়াই আহিছে পানী এইবোৰ এতিয়া গৰম যিহেতু ঘাম ওলাবই সেয়াই বাই আজিলৈ তেতিয়াহ'লে সামৰিছোঁ ভিডিঅ'টো ধন্যবাদ বাই টাটা